হেল্ল' ভিউৱাৰ্ছ, মই আজি আপোনালোকলৈ লৈ আহিছোঁ এগ ট্ৰেৰ পৰা কেনেকৈ ফুল বনাব পাৰি। আহকচোন চাওঁ। মই লৈছোঁ এয়া কণী কাৰ্টুনৰ এডোখৰ লৈছোঁ। ইয়াৰ পৰা মই কেনেকৈ ফুল বনাম আপোনালোকে চাই যাব। প্ৰথমে মই ব্ৰাছ লৈছোঁ, কালাৰ লৈছোঁ, ৰেড কালাৰ, ব্লেক কালাৰ লৈছোঁ, য়েল্ল' কালাৰ। এইবিলাক সকলো ফেব্ৰিক কালাৰ হয়, আপোনালোকে দোকানতে পাব। এইটো এটা ঠাৰি, গছৰ ঠাৰি, আপোনালোকে শুকাই যোৱা গছৰ ঠাৰি এটা ল'লেও হ'ব। এইটো গ্লু, এখন কেঁচি। এতিয়া মই এই কাৰ্ডখনৰ এটা অংশ কেনেকৈ কেঁচিয়ে কাটি চাই যাম। দেখিলে নহয় মই কেনেকৈ কাটিলোঁ। এতিয়া এই গোল যে আছে এই ৰাউণ্ডটো আমি এনেকৈ কেঁচিয়ে কাটি ল'ব লাগিব। দেখিলে নহয় ইমান ধুনীয়াকৈ কাটি উলিয়াব পাৰিলোঁ আমি। এতিয়া মই কেঁচিয়ে গোটেইবিলাক এনেকৈ কাটি যাম, কিয়নো এনেকৈ কটাৰ পিছতহে মই ফুলৰ পাহিটো উলিয়াব পাৰিম। এতিয়া এটা অংশ এনেকৈ কেঁচিৰে গোলকৈ কাটি যাব। আটাইবিলাক পাৰ্টছে এনেকৈ কাটিব যাতে ফুলপাহ দেখিবলৈ শুৱনি হয়। কাটি ৰেডি হৈ গ'ল। এতিয়া চাওক মই কেনেকৈ পাহিবিলাক মেল খুৱাই দিছোঁ। এনেকৈ আমি কাৰ্টুনৰ যিমান অংশ লাগে আমি কালাৰ কৰিম। আপোনালোকে বিভিন্ন বেলেগ কালাৰো ইউজ কৰিব পাৰে, আপোনালোকৰ ভাল লগা মনৰ পচন্দৰ কালাৰ। মই ইয়াত ৰেড কালাৰ ব্যৱহাৰ কৰিছোঁ। ফুলপাহ কালাৰ কৰিবৰ সময়ত আপোনালোকে টুথপিক বা লাঠিডাল এনেকৈ লগাই ল'ব পাৰে, যাতে ফুলপাহ কালাৰ কৰোঁতে অলপ সহজ হয়। মোৰ কালাৰ কৰি সম্পূৰ্ণ হৈ গ'ল। এতিয়া বাকীবোৰ
পাৰ্টছো এনেকৈ কালাৰ কৰি ল'ম। এতিয়া আমি য়েল্লো কালাৰটো ব্যৱহাৰ কৰিম। এই য়েল্লো কালাৰটো এনেকৈ ব্যৱহাৰ কৰি লৈছোঁ। ফুলপাহত য়েল্লো কালাৰ দি প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে। এতিয়া আপোনালোকে কালাৰখিনি অকণমান দি লগোৱাৰ পিছত শুকুৱাই দিব। বাকী থকা ফুলপাহত এনেকৈ কালাৰ কৰি যাব। এতিয়া মই এই ফুলপাহ এই কাগজডালত কেনেকৈ লগাম। ইয়াত মই গ্লু লগাইছোঁ এনেকৈ। এইটো ফেভিকল হয়। এতিয়া আমি এই ঠাৰিডালত এনেকৈ লগাই দিছোঁ। অলপ সময় ধৰি ৰাখিব যাতে ফুলপাহ এৰি নাযায়। আঠাটো লাগিবলৈ অলপ সময় লাগে। আঠাখিনি লগোৱাৰ পিছত আপোনালোকে অলপ সময় ৰ'দত বা ফেনৰ হাৱাত অকণমানতে শুকুৱাই দিব যাতে এই ভালদৰে এডজাষ্ট হ'ব পাৰে। আঠা লগোৱা প্ৰায়বোৰ সম্পূৰ্ণ হৈ উঠিছে। এতিয়া মই অলপ সময় ৰ'দত এনেকৈ শুকাবলৈ দিছোঁ আঠাটো। ইয়াৰ পাছত আমি এই ফুলকেইটা ধুনীয়া কৰিবলৈ কিছুমান বলছ লৈছোঁ। এইটো থাৰ্মকলৰ হয়, কিনিবলৈ পোৱা যায়। এইবিলাক মই ফুলপাহৰ মাজত এটা এটাকৈ আঠা লগাই দিম। তেতিয়া ফুলবোৰ দেখিবলৈ শুৱনি হ'ব। মোৰ এগ ট্ৰেৰ পৰা বনোৱা ফুলপাহ সম্পূৰ্ণ হৈ উঠিছে। মই কেনেকৈ ইয়াত ডেক'ৰেশ্যন কৰিছোঁ দেখিছেনে? মই এটা কাঁচৰ বটলত পেইণ্টিং কৰি ইয়াৰ ওপৰত এই ফুলৰ থোপাটো দি দিছোঁ। আপোনালোকে ঘৰত বিভিন্ন ধৰণৰ ডিজাইনৰ বটল থাকিলে পেইণ্টিং কৰি এনেকৈ ধুনীয়াকৈ সজাব পাৰি। বটলছ পেইণ্টিঙৰ ভিডিঅ' যদি চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে মোৰ তলত এটা লিংক দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে সেই লিংকটো গৈ ভিডিঅ'টো চাব পাৰিব। ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে আপোনালোক সকলোলৈ ধন্যবাদ যাচিলোঁ।